So hello guys, welcome back to our YouTube channel Pinju Vlogs. Actually মই আজি ভাবিলো যে মোৰ এই ব্লগছটোত বেলেগ ভিডিও দেখাৰ আগতে মই মোৰ নিজৰ গাঁওখনত কি ভাল বস্তু মানে চাবলগীয়া আছে চাই লম বুলি ভাবিলো। সো কি দেখাও আমাৰ গাঁওখন দেখিবলৈ কেনেকুৱা চাই যাওক। তো প্ৰথমতে এইটো আমাৰ ঘৰলৈ সোমাই যোৱা ৰাস্তা। তো আহি পেলে এনেকে ৰাইট সাইডে ঘৰৰ পৰা আহিলে এখন কপিলি নদী এই ঢাপটোৰ ইপাৰতে আছে। তাৰ পাছত এইখন এখন আমাৰ শিৱস্থান মই গৈ ওচৰত দেখাই আছো। তো ঘৰৰ ৰাস্তাৰ পৰা ৰাইট সাইডে চালে এই শিৱস্থানখন পাব। তো ভিতৰত গৈ ভালকে দেখাই দিছো। ওম নমঃ শিৱায়। একদম ভিতৰে পাই গলোহি। বাহিৰত আহিলে এনেদৰে আপোনালোকে একদম কাষতে কপিলি নদীখন পাব। হৈছে আমাৰ কপিলি নদী। আমি কপিলি পৰিয়া মানুহ। তই এতিয়া দাদা পাই গলি হাই এটা কৈ দে। আমি দুটা এতিয়া এইফালে যাম, গৈ পেলাই কিবা এটা আপোনালোকক দেখাই আছো কি আছে। সো চাই থাকক। পাই গলোহি আমাৰ গাঁওখন পুৰণি কৰি ৰখা একমাত্ৰ জেগাডোখৰ ভূপেন হাজৰিকাৰ মূৰ্তিৰ ওচৰ। আৰু ইয়াতে ধুনীয়াকৈ ফুল ৰোৱা আছে যাতে দেখিবলৈ ধুনীয়া লাগে। আহি আমাৰ ঘৰৰ পৰা লেফ্ট সাইডে আহিলে 500 মিটাৰ মান আহিলে এই নামঘৰটো পাই যায়। নামঘৰটো পালোহি আৰু তাৰ অলপ আগলৈ গৈ আছো। অলপ আগলৈ গৈ পেলাই এখন বিষ্ণুপুৰী থান আছে, সেই বিষ্ণুপুৰী থানখন দেখাম বলক। নামঘৰটো সাৰি এই গৰুবাটটো পাম আৰু এই গৰুবাটটো সাৰি আমি পাম শ্ৰী শ্ৰী বিষ্ণুপুৰী থান। এই ৰাস্তাটো অলপ বেয়া কিয়নো দুটাকৈ বানপানীৰ ৰাস্তা একদম বেয়া কৰি পেলাইছে। আহি বিষ্ণুপুৰী থানখন পাই গলোহি। এতিয়া বিষ্ণুপুৰী থানখন আমিতো দেখিছোৱে, আপোনালোকেও চাওক কেনেকুৱা লাগে দেখিবলৈ। ইয়াতে ডাঙৰ ডাঙৰ মেলাও হয়, থিয়েটাৰো আহিছে। মেলা কেইবাবাৰো হৈছে, মই বহুতবাৰ দেখিছোঁ ইয়াতে মেলা হোৱা। থানখন এইফালে আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইখন আছে থানৰ মেইন গেটখন আৰু লাহেকৈ সেয়া কৰি ভিতৰলৈ সোমাই আহিলোঁ আমি দুটা। এই ঘৰটোৰ ভিতৰত দুটা বিলাতী এন্দুৰ আছে, চাওক এয়া। আমাৰ ইয়াতে মূৰ্তিকে ধৰি ভাস্কৰ্য শিল্পও আছে বহুতো, আপোনালোকক দেখাম, আপোনালোকে চাই যাব। আমি প্ৰায় ইয়াতে আহিয়ে থাকোঁ। নিজকে কিবা এটা প্ৰাউড ফিল কৰোঁ যেতিয়া বেলেগৰ মানুহে আমাৰ এই থানখনত এইবোৰ চাবলৈ আহে। বেলেগত চাবলৈ যায়, কিন্তু আমি নিজৰ গাঁৱতে এইবোৰ চাবলৈ পাওঁ। গতিকে নিজকে বহুত প্ৰাউড ফিল কৰোঁ কেতিয়াবা। চাই যাওক এইবোৰ। তাৰপিছত খুৰা এজনে জনালে যে ইয়াতে কাছ দুটা আছে। এতিয়া ক'ত আছে ভয় লাগে, তথাপিতো আছে দেখিছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব, চাওক। এতিয়া মন্দিৰত সেৱা কৰিলোঁ দুইটাই, দাদা আৰু মই। তাৰপিছত মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গৈছোঁ। গৈ পেলাই আকৌ ৰাইট সাইডে যাম। ৰাইট সাইডে গৈ পথাৰ দেখাম। আমাৰ পথাৰ সেইফালে আছে। এতিয়া পূৰা মুকলি আকাশৰ তলত পথাৰৰ মাজত দুইটা আহি পাই গলোহি। যিমানে ফুৰিবলৈ নাযাওক, নিজৰ গাঁওখনৰ নিচিনা ক'তো মানে ভাল নালাগে। ইয়াতে আহি কিমান ভাল লাগিছে। এতিয়া পূৰা মুকলি আকাশৰ তলত আমি, যদিনো পথাৰত নিজে খেতি নকৰোঁ, কিন্তু পথাৰখনলৈ আহি কিবা এটা কি আছে সকলোবোৰ দেখুৱালোৱে। দেখুৱাৰ পিছত শেষত আমাৰ নিজৰ যিটো ঘৰ, মই য'ত থাকোঁ, সেই ঘৰটো আপোনালোকক দেখাই আছোঁ বলক।
এইখন হৈছে মোৰ মাৰ তাঁতশালখন য'ত কাপোৰ বয় তাঁতশাল বুলি কয় যঁতৰ এইবিলাক চব কাম এই যঁতৰটোত বাই নতুনকৈ কাপোৰ লগাইছে কিবা ছেট সেইবিলাক যঁতৰ পুৰা এয়া উঘা লৈ আছে উঘা নে কি মা ভাগিন পুৰা টোপনি আহি পৰে এল পি স্কুলটো এইটো ওচৰতে আছে এইখন স্কুলতে মই পঢ়িও গৈছিলোঁ আমাৰ গাঁওখনৰ নাম হ'ল কাৰেবাৰী গাঁও আজিৰ এই ভিডিঅ'টো আমাৰ গাঁওখনত যি দেখাবলগীয়া বস্তু বা দূৰৰ পৰা মানুহবিলাকে চাবলৈ আহে আৰু বিষ্ণুপুৰী থানেই হওক বা ভূপেন হাজৰিকা মূৰ্তিয়ে হওক যিহেতু মূৰ্তিটো দেখিবলৈ বহুতেই একদম একজেক্ট বুলিয়ে ক'ব পাৰি ভূপেন হাজৰিকা ডাঙৰীয়াৰ নিচিনাই গতিকে সেয়া চাবলৈও আহে যেতিয়া মৃত্যু দিৱস বা জন্ম দিৱস উদযাপন কৰা হয় তাত নাচ বাগ এনেকৈ কৰা হয় আৰু উদযাপন ভালদৰে কৰা হয় এইটো এল পি স্কুলতে মই পঢ়ি যোৱা বুলি কৈছোঁৱেই বহুত ভাল লাগে ঘৰৰ ওচৰতে যেতিয়া নিজে পঢ়ি যোৱা স্কুলখন থাকে ন খুব ভাল লাগে তো ইমানেই আছিলে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই